তিনিআলিৰ আড্ডাত কবিতাৰ কথা ওলায় অনুপমা। তিনিআলিৰ আড্ডা আৰু তুমি অনুপমা, তোমাৰ পৰাই আৰম্ভ আড্ডাবোৰ। তাৰ পৰা আড্ডা হৈ গুচি যায় দুই এজন ৰসাল বন্ধুৰ ৰসেৰে ক্ৰমে ক্ৰমে। দুৰ্নীতি সংবাদ পত্ৰৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰসংঘলৈকে বিশৃংখল অভিন্ন মন্তব্য। দুখ খেদি খেদি কিমানজনে আনিছে সুখ, সুখ খেদি খেদি কিমানজনে পাইছে দুখ। আমাৰ আড্ডাত সেই কথাও ওলায় অনুপমা। নাৰীবোৰৰ কি হ'ল? স্বাধীনতাৰ শ্লোগানেৰে নিজকে অৰ্ধনগ্ন কৰি কি বিচাৰিছে নাৰীয়ে? সেই কথাও বিশেষভাৱে ওলায় আমাৰ আড্ডাত অনুপমা। কাৰ বাবে কোন? চাকৰিৰ বাবে নিবনুৱা? জুমি চোৱা অনুপমা, সকলোৱেই বনোৱা। তিনিআলিৰ আড্ডাবোৰ গঠনমূলক। কোনে ভয় কৰে আড্ডালৈ? কোনে নিদিয়ে সময় আড্ডাক? সময়ে অসময়ে কোনেও নজনাকৈ জন্ম হয় আড্ডা। সঁচাই অনুপমা, আড্ডাত যে কোনো সপোন নাথাকে আৰু আড্ডাত বাদ নপৰে বাস্তৱৰ কোনো কথা। আধুনিক কবিতা তুমি পঢ়িছা অনুপমা? তুমিও এটা আধুনিক কবিতা, সেইবাবেই তোমাৰ নাম অনুপমা। হিৰুদাৰ পৰা ক্ৰমে জোনমণি দাসলৈকে প্ৰতিজন কবিৰে কবিতা সমালোচনা হয় আমাৰ তিনিআলিৰ আড্ডাত। বোমা বাৰুদ, বিপ্লৱ, সন্ত্ৰাস, বহুজনে সুবিধা পালে এতিয়াও যাম বুলি ভাবি আছে আলফাত। তিনিআলিৰ আড্ডাত জীৱন গঢ়ে, নজনা কথাৰ সমীক্ষা দিয়ে। তুমিতো জানাই অনুপমা, আড্ডা যে গতানুগতিকতাৰ এক অসম্পূৰ্ণ পৃষ্ঠ জীৱনৰ, মহাজীৱনৰ।